নমস্কাৰ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। শুক্ৰবাৰৰ ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যিসকল ভক্ত ইয়াতে উপস্থিত আছে আৰু যিসকল ভক্তই অনলাইন যোগে বাবাৰ সেৱা লয়, ভক্তসকলে মনৰ পৰাই সেৱা ল'ব পাৰিব আৰু এই ৰাজহুৱা বন্তি গছতে আপোনালোকৰ মনৰ উদ্দেশ্যসমূহ বাবাক জনাব। আমাৰ অগ্নিনাভ শিৱ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে। এই বন্ধ দিন দুটা কোনো কাৰণতে মন্দিৰৰ গেট খোলা নহয়। মন্দিৰ গেট খোলা সময় পুৱা 9টা বজাত আৰু বন্ধ কৰাৰ সময় হৈছে সন্ধিয়া 4 বজাত। এতিয়া ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰা হ'ব। সমূহ ভক্তবৃন্দই মনৰ পৰাই সেৱা ল'ব পাৰিব। ধন্যবাদ। আমাৰ বুধবাৰ আৰু শনিবাৰ যদিও বন্ধ থাকে, যদি শিৱৰাত্ৰি, অঘোৰ চতুৰ্দশী, 1 জানুৱাৰী, 1 ব'হাগ এই দিনসমূহত বিশেষভাৱে খোলা থাকে। আমাৰ অগ্নিনাভ মন্দিৰ সংক্ৰান্তিৰ দিনা, বহাগৰ সংক্ৰান্তিৰ দিনা আমাৰ খোলা থাকিব। 1 ব'হাগ সংক্ৰান্তিৰ দিনা আমাৰ মন্দিৰ খোলা থাকিব। ভক্ত যদি আহিব বিচাৰে সেই দিনটোত আহিব পাৰিব। সেইদিনা শনিবাৰ পৰিছে, যদিও শনিবাৰ আমাৰ মন্দিৰ সেই দিনটোত খোলা থাকিব। ধন্যবাদ। ইতিমধ্যে আমি ৰাজহুৱা বন্তি গছি প্ৰদান কৰি বাবাৰ চৰণত অৰ্পণ কৰিবলৈ বাবে আগবাঢ়িছো। আজি শুক্ৰবাৰ শুক্লপক্ষত সৰ্বসিদ্ধি তৈলতি এই বন্তি গছৰ দ্বাৰা আমাৰ ভক্তসকল, অনলাইনৰ ভক্তসকল আৰু আমাৰ কৰ্মকৰ্তাসকলৰ সৰ্বত মংগলময় কৰি ভক্তসকলৰ কামনাবিলাক পূৰ্ণ কৰিব। ভক্তসকলে উৰুলি মংগল ধ্বনি কৰিব। লগে লগে আমাৰ মন্দিৰৰ ভাগ্যবিলাক বাজি উঠিব। ইতিমধ্যে আমি বন্তি গছি বাবাৰ চৰণত অৰ্পণ কৰিবলৈ বাবে আগবাঢ়িছো।
শ্ৰদ্ধাৰ ভক্তবৃন্দ, এতিয়া এই ৰাজহুৱা বন্তিগছ বনোৱালৈ অন্তৰতা সকলো ভক্তবৃন্দৰ হৈ পুনৰবাৰ আগবঢ়াম। আপোনালোক সকলোৱে পুনৰ বাবাক আপোনালোকৰ প্ৰাৰ্থনাসমূহ জনাব। লগতে আমাৰ আজি মন্দিৰৰ পূজাৰী অখিল বৰঠাকুৰে আপোনালোক সকলোকে আশীষ প্ৰদান কৰিব। ধন্যবাদ। ভাল রামেশ্বরায় নবকুণ্ডল হরায় হর হর বিশ্বদেব মহাদেব নমস্তুতে। হে দেবাদিদেব মহাদেব, আজ শুক্রবার শুক্লপক্ষৰ সৰ্বসিদ্ধি দৈশান তিথি প্ৰভাতী বেলাতে আমাৰ ভক্ত আই মাতৃ বালক বালিকাসকল আৰু আমাৰ কৰ্মকৰ্তা আই মাতৃসকল বাবা আহি বাবাৰ চৰণতে এই ৰাজহুৱা বন্তি গছতে তেখেতসকলৰে কামনাবিলাক বাবাৰ চৰণত ৰোপণ কৰি ইয়াতে সেৱা ধৰিছে। এই সেৱাৰ দ্বাৰা এই বন্তি গছৰ দ্বাৰা ভক্তসকলৰ কৰ্মকৰ্তাসকলৰ কামনাবিলাক পূৰ্ণ কৰক। সৰ্বসিদ্ধি শান্তি দিলে এই কলিত গছৰ দ্বাৰা তেখেতসকলৰ সৰ্ব কামনাবিলাক সিদ্ধি কৰক। বিশেষত কৰ্মযোগত দামৰুদ্ৰ কালসৰ্গ যুগত ভোগী ভক্তি চিকিৎসা কৰ্ম চলি থকা সকলক চিকিৎসা কৰ্ম সুচিকিৎসা ফলপ্ৰাপ্তি কৰক। সন্তান প্ৰাপ্তিসকলক সন্তান ফলপ্ৰাপ্তি কৰক। বিবাহৰে বাধা বিঘিনি থকা সকলক বিবাহৰে বাধা বিঘিনি দূৰীকৰণ কৰক। কৰ্মপ্ৰাপ্তি আৰু বাণিজ্যত থকা সকলক সৰ্বত মংগল কৰি কামনাবিলাক পূৰ্ণ কৰক। কৰ্মত থকা সকলক উন্নতি প্ৰদান কৰক। ভক্তসকলৰ গৃহে গৃহে সুখ শান্তি ফলপ্ৰাপ্তি কৰক। আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ কৰক। লক্ষ্মী বসতি কৰি ধনধান্য আদি বৃদ্ধি কৰক। পাৰিবাৰিক অশান্তিৰ পৰা পৰিত্ৰাণ কৰক। সৰ্বত মংগলময় কৰি এই বন্তি গছৰ দ্বাৰা ভক্তসকলৰ সৰ্বৰ কামনাবিলাক পূৰ্ণ কৰি আশীষ প্ৰদান কৰি সৰ্বত মংগলময় কৰি কৃপা কৰিব। জয় সদাশিৱ গুণ, জয় মহাদেৱ গুণ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। আইসকলে উৰুলি মংগল ধৰি কৰি দিয়ক।